হাই ফ্ৰেণ্ডছ, ৱেলকাম টু দি আছামিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডসকল, আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো প্ৰায় ভালে আৰু ভিডিঅ' বহুত দিন দিব পৰা নাছিলোঁ। যিকিনক এনেকুৱা ধৰণৰ ভিডিঅ' মই আগতে প্ৰস্তুত কৰা নাছিলোঁ, কিন্তু আজি মই সেইসকলৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যিসকল হিতাধিকাৰী তেওঁলোকৰ প্ৰাপ্য ধনখিনি এতিয়ালৈকে পোৱা নাই। মানে অৰুণোদয় আঁচনি হওক বা দিব্যাংগ আঁচনি হওক বা বিধৱা পেঞ্চন হওক বা বৃদ্ধ পেঞ্চন হওক, সেইসকল হিতাধিকাৰী যদি 10 তাৰিখে একাউণ্টত যিসকলৰ পইচা পাব লগা আছিলে তেওঁলোকে যদি পোৱা নাই, তেনেহ'লে চৰকাৰে মুকলি কৰা এই হেল্পলাইন নাম্বাৰটো মই আপোনালোকক স্ক্ৰীনত দি আছোঁ। গতিকে এই নাম্বাৰটোত গৈ আপোনালোকে এতিয়া অভিযোগ কৰক। আপোনালোকে এই নাম্বাৰটোত গৈ ফোন কৰিব পাৰিব বা মেছেজো কৰিব পাৰিব। যিহেতু হেল্পলাইন নাম্বাৰ হয়, গতিকে অলপ বিজি থাকিব পাৰে, গতিকে আপোনালোকে চেষ্টা কৰি থাকক, নিশ্চয় ফোনটো লাগিব। আৰু ফ্ৰেণ্ডসকল, আপোনালোকে এই নাম্বাৰটোত অভিযোগ দিয়াৰ ঠিক 5 মিনিট পিছতে আপোনালোকৰ একাউণ্টত DBT যোগে আপোনালোকৰ টকাসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। যিহেতু ফ্ৰেণ্ডসকল, চৰকাৰে এই আঁচনিৰ নামত 387 কোটিতকৈ অধিক টকা ব্যয় কৰিছে, গতিকে সেই টকাসমূহৰ পৰা আপুনিও পাব লগা টকাখিনি পাবলৈ সক্ষম হওক, সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গতিকে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।